ৰক্তদান মহান দান। আজি মই ক'বলৈ ওলাইছোঁ আমাৰ এই তেজ কিভাৱে মহান আৰু এই তেজৰ লগত জড়িত বিভিন্ন তথ্যৰ ওপৰত বিস্তাৰিত বৰ্ণনা। চ' ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকক আৰু ব্লাড যে শৰীৰৰ এক মহান অংগ অনুভৱ কৰক। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা এই যে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, কাৰণ এনেকুৱা বিভিন্ন ইউজফুল ভিডিঅ' এই চেনেলত আপলোড কৰা হয়। চ' লেট এক্সপ্ল'ৰ। মানৱ দেহৰ দুয়োপদ অংগৰ বাহিৰে বাকী অংগ কৃত্ৰিমভাৱে প্ৰস্তুত কৰাটো মুঠেও সম্ভৱ নহয়। তাৰ ভিতৰত এটা উল্লেখযোগ্য অংগ হৈছে আমাৰ এই তেজ। তেজ বা ৰক্ত এক জটিল উপাদান। তেজক মানৱ দেহৰ পৰিচালনকৰ্তা, নিয়ন্ত্ৰণকৰ্তা, কৰ্মকৰ্তা আদি বিভিন্ন নামেৰে জনা যায়। তেজ মানৱ দেহৰ এনেকুৱা এটা অংগ যি তৰল বা জুলীয়া অৱস্থাত থাকে। সকলোতকৈ আশ্চৰ্যজনক কথা এই যে মানৱ দেহৰ মুঠ ওজনৰ 8% আপোনাৰ তেজৰ ওজন। আপোনাৰ গোটেই জীৱনত হৃদযন্ত্ৰ পাম্পৰ কাৰণে কিমান তেজ লাগিব জানেনে? আপুনি শুনি আচৰিত হৈ যাব। আনুমানিক 1.5 মিলিয়ন বেৰেল তেজ, যি 200 টেংকাৰ গাড়ীৰ বৰাবৰ। ৰিয়েলি ইমাজিং, ইজন্ট ইট? আপোনাৰ তেজত থকা এটা লাল ৰক্তকণিকাই ভৰিৰ পৰা মূৰলৈ শৰীৰৰ প্ৰত্যেকটো অংগত প্ৰৱেশ কৰিবলৈ মাত্ৰ 30 ছেকেণ্ডৰ প্ৰয়োজন হয়। অনুমান কৰক তেজৰ স্পীড কিমান। হিমোগ্লোবিনৰ কাৰণে তেজৰ ৰং ৰঙা হয়, কিন্তু মকৰা, শামুক আৰু কিছু প্ৰজাতিৰ মাছৰ তেজৰ ৰং কিন্তু নীলা। ইয়াৰ কাৰণ হ'ল এইকেইবিধ প্ৰজাতিৰ তেজত হিম'চায়ানিন নামৰ এক প্ৰকাৰৰ কেমিকেল থাকে। হিম'চায়ানিনৰ উপস্থিতিৰ কাৰণেই তেজৰ ৰং নীলা হয়। সকলোতকৈ ডাঙৰ কথা এই যে আমাৰ দেহত 0.2 মিলিগ্ৰাম কণা থাকে আৰু ইয়াৰ বেছিভাগ অংশই তেজৰ লগত মিহলি হৈ থাকে। জীৱশ্ৰেষ্ঠ হিচাপে মানুহৰ সৃষ্টিৰ প্ৰক্ৰিয়াও ৱাণ্ডাৰফুল। আপোনালোকে জ্ঞাতাৰ্থে জানি থওক যে কেৱল মাইকী মহেহে তেজ ভক্ষণ কৰে আৰু আমাৰ দেহত সম্পূৰ্ণ তেজ খাই শেষ কৰিবলৈ আনুমানিক 1,20,000 মহৰ প্ৰয়োজন হ'ব। যিকোনো আৱিষ্কাৰৰ আঁৰত আছে মানৱ জীৱনৰ প্ৰয়োজনীয়তা। প্ৰয়োজন অবিহনে আজিলৈ একো আৱিষ্কাৰ হোৱা নাই। ৰক্ত সঞ্চালন পদ্ধতি, অৰ্থাৎ এজন মানুহে যে আন এজন মানুহক তেজ দিয়ে, এই পদ্ধতিটো আৱিষ্কাৰ হৈছিল 1665 চনত। ব্ৰিটিছ চিকিৎসক ৰিচাৰ্ড লৱাৰে এদিন দেখিছিল যে এটা কুকুৰ ৰক্তক্ষৰণ হৈ একদম মৰো অৱস্থা। তেতিয়া তেওঁ কুকুৰটোক বচাবলৈ বেলেগ এটা কুকুৰৰ ধমনীৰ পৰা ডাইৰেক্ট ৰক্ত সঞ্চালন কৰে আৰু আচৰিতভাৱে ৰক্ত সঞ্চালনৰ পিছত কুকুৰটো বাচি যায়। মানৱ দেহৰ তেজৰ যে এটা ছিষ্টেমেটিক চাৰ্কুলেশ্যন আছে, এই কথা আৱিষ্কাৰ কৰিছিল উইলিয়াম হাৰ্ভে। আৰু তেতিয়াই মানুহে জানিব পাৰিছিল যে মানৱ শৰীৰৰ তেজ সদায় এটা নিৰ্দিষ্ট গতিত হৃদপিণ্ডৰ ফালে গতি কৰে। ইয়াৰ পিছত 1667 চনত জন বেপ্টিষ্ট ডেনিছ নামৰ এজন চিকিৎসকে পোনপ্ৰথমবাৰৰ বাবে মানৱ শৰীৰলৈ ৰক্ত সঞ্চালন কৰে। কথাটো শুনি সকলোৱে আচৰিত হৈ যাব যে চিকিৎসক জন বেপ্টিষ্ট ডেনিছে এই তেজ এটা ভেড়া ছাগলীৰ পৰা মানুহৰ দেহলৈ সঞ্চালন কৰিছিল। জন বেপ্টিষ্ট ডেনিছে এই ৰক্ত সঞ্চালন সফল বুলি দাবী কৰিছিল, যদিও পিছত অবুজ প্ৰাণীৰ পৰা মানুহৰ দেহলৈ যিমান পৰিমাণৰ ৰক্ত সঞ্চালন কৰিছিল, গোটেইকেইজন মানুহৰ মৃত্যু হৈছিল। এই মানুহকেইজনৰ মৃত্যুৰ পিছত এই ৰক্ত সঞ্চালন পদ্ধতি আইনীভাৱে নিষিদ্ধ ঘোষণা কৰা হয়। 19বিংশ শতাব্দীৰ আৰম্ভণিত 1818 চনত আকৌ পুনৰাই জেমছ ৱাল্ডেন নামৰ এজন চিকিৎসকে এই ৰক্ত সঞ্চালন পদ্ধতি আৰম্ভ কৰে। এইবাৰ তেওঁ মানুহৰ দেহৰ পৰা অইন এজন মানুহৰ দেহলৈ ৰক্ত সঞ্চালন কৰিছিল। তাৰপিছত তেওঁ লক্ষ্য কৰিছিল যে কিছু মানুহৰ মৃত্যু হৈছিল, আন কিছুমান আকৌ সম্পূৰ্ণৰূপে সুস্থ হৈছিল। মানুহে তেতিয়াও গম পোৱা নাছিল ব্লাড গ্ৰুপিঙৰ কথা। এই সমস্ত বিষয়ৰ অৱসান ঘটাই 1901 চনত কাৰ্ল লেণ্ডষ্টাইনাৰে এই ব্লাড গ্ৰুপিঙৰ পদ্ধতি আৱিষ্কাৰ কৰিছিল। এয়াই আছিল মানৱ দেহৰ তেজৰ চমু আলোচনা। ভিডিঅ'টো যদি ইউজফুল বুলি ভাবিছে, দেৰি নকৰি এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।